নমস্কাৰ সকলোকে আৱাৰ এডুকেশ্যন চেণ্টাৰ চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পঢ়িম যে অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ বিজ্ঞানৰ পাঠ নং 6 আমাৰ কাপোৰ। ইয়াৰ যি প্ৰশ্নোত্তৰখিনি এইটো ভিডিঅ'ত আমি পঢ়িম, তেনেহ'লে ভিডিঅ'টো চাই থাকক। প্ৰথম 1 নম্বৰত দিয়ে কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিয়া। 1 নম্বৰ প্ৰশ্নটো ফলৰ পৰা পোৱা আবিধ হ'ল 1 নম্বৰত মৰাপাট, বি নম্বৰত লিলেন, চি নম্বৰত কপাহ, ডি নম্বৰত মুগা। ইয়াৰ শুদ্ধ উত্তৰটো চি নম্বৰটো কপাহ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটোত কৈছে যে কণ্ঠথোপৰ আটাইকেইবিধ উদ্ভিদৰ পৰা পোৱা। 1 নম্বৰত মৰাপাট, কপাহ, পাট, বি নম্বৰত মৰাপাট, কপাহ, মুগা, চি নম্বৰত কপাহ, নাইলন, এডি, ডি নম্বৰত কপাহ, নাৰিকলৰ লিনেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 1 নম্বৰটো কপাহ, নাৰিকলৰ লিনেন। 3 নম্বৰ প্ৰশ্নটো যে কপাহৰ পৰা গুটি গুচোৱা সঁজুলিবিধ হ'ল 1 নম্বৰত নেওঠনি, বি নম্বৰত যঁতৰ, চি নম্বৰত টাকুৰি আৰু ডি নম্বৰত দিয়া আছে চেৰেকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 1 নম্বৰটো যে নেওঠনি। 2 নম্বৰ প্ৰশ্নটো যে আমাক কাপোৰ কিয় লাগে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম। আমাৰ মৌলিক প্ৰয়োজনৰ ভিতৰত এবিধ বস্তু হ'ল বস্তু বা কাপোৰ। আমি লজ্জা নিবাৰণৰ বাবে কাপোৰ পিন্ধোঁ আৰু ঠাণ্ডা গৰম ৰ'দ বতাহ আদিৰ পৰা ৰক্ষা পাবলৈ আমি কাপোৰ পিন্ধোঁ। গৰমৰ দিনত সূৰ্যৰ তাপে আমাক যথেষ্ট ক্ষতি কৰে আৰু জাৰৰ দিনত অতিপাত ঠাণ্ডাই আমাৰ দেহত যথেষ্ট ক্ষতি কৰে। কাপোৰে এইবোৰৰ পৰা ৰক্ষা কৰে। এইখিনি লিখিলে হৈ যাব। 3 নম্বৰ প্ৰশ্নটো যে উদ্ভিদৰ পৰা পোৱা 4বিধ আঁহৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম। উদ্ভিদৰ পৰা 4বিধ আঁহৰ নাম হ'ল মৰাপাট, কপাহ, নাৰিকলৰ আৰু লিলেন। 4 নম্বৰ প্ৰশ্নটো যে কপাহৰ খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন, কোন সময়ত ইয়াৰ গুটি সিঁচা হয়। ইয়াৰ উত্তৰ লিখিম। কপাহ খেতিৰ বাবে গৰম আৰু সেমেকা জলবায়ুৰ প্ৰয়োজন। সাধাৰণতে বাৰিষাৰ ঠিক আগে কপাহৰ গুটি সিঁচা হয়। 5 নম্বৰ প্ৰশ্নটো যে মৰাপাটৰ কেনেকৈ প্ৰস্তুত কৰা হয়। ইয়াৰ উত্তৰটো লিখিম যে মৰাপাটৰ আচলতে মৰাপাট গছৰ বাকলিৰ পৰা পোৱা যায়। গছবোৰ পুৰঠ হোৱাৰ পিছত গছবোৰ গুৰিতে কাটি আনি মুঠি মুঠিকৈ বান্ধি পথাৰত থিয়কৈ ৰাখে। 4-5 দিন এনেদৰে ৰাখিলে পাতবোৰ সৰি যায়। লগে লগে গছবোৰৰ পচন আৰম্ভ হয়। তাৰ পিছত মুঠিবোৰ একেলগে পুখুৰীৰ পানীত সম্পূৰ্ণকৈ ভুৰাই থয়। এনেদৰে ৰাখিলে আঁহবোৰ মুকলি হৈ প্ৰায় এমাহমান পিছত খেতিয়কে আঁহবোৰ একুৱায়। এই আঁহবোৰ পিছত ৰ'দত শুকায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত নেক্সট প্ৰশ্নটো দি আছে 6 নম্বৰটো যে নাৰিকলৰ কোন অংশৰ পৰা আঁহ উলিওৱা হয়। নাৰিকলৰ ব্যৱহাৰ সম্বন্ধে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম যে নাৰিকলৰ বাকলিৰ পৰা আঁহ উলিওৱা হয়। শুকান নাৰিকলৰ বাকলিত মুগা বৰণৰ আঁহ পোৱা যায়। ইয়াৰ দ্বাৰাই জৰী, দলিচা, চোফা, তুলী আদি প্ৰস্তুত কৰা হয়। আকৌ কেঁচা নাৰিকলৰ আঁহবোৰ বগা। এই আঁহবোৰ প্ৰায় 10 মাহ পানীত তিয়াই ৰাখিব লাগে। পিছত হাতেৰে মৰিয়াই চুটি দীঘল আঁহবোৰ পৃথক কৰা হয়। এই আঁহেৰে প্ৰধানকৈ ৰছী তৈয়াৰ কৰা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দি আছে আমাৰ প্ৰাণীৰ পৰা পোৱা, উদ্ভিদৰ পৰা পোৱা আৰু সাংশ্লেষিক আঁহ চিনাক্ত কৰা। ইয়াৰ উত্তৰটো লিখিম যে প্ৰাণীৰ পৰা পোৱা এৰী, মুগা, ঊণ, উদ্ভিদৰ পৰা পোৱা কপাহ, লিলেন, কাপোৰৰ আঁহ, সাংশ্লেষিক আঁহ হ'ল লিখিম আমি নাইলন, পলিষ্টাৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি দি আছে যে শুদ্ধ উত্তৰটো চিনাক্ত কৰা। 1 নম্বৰত দি আছে যে গৰমত কপাহী কাপোৰ উপযোগী। এইটো শুদ্ধ। বি নম্বৰত যে যঁতৰেৰে কাপোৰ বোৱা হয়। এইটো অশুদ্ধ। চি নম্বৰত মৰাপাটৰ ফলৰ পৰা আঁহ উলিওৱা হয়। এইটোও অশুদ্ধ লিখিম। ডি নম্বৰটো যে নাৰিকলৰ গছৰ পৰা আঁহ উলিওৱা হয়। এইটো আমি অশুদ্ধ লিখিম। ই নম্বৰটো যে ধুতি আৰু শাৰী হ'ল আচলতে কাপোৰৰ টুকুৰা। এইটো শুদ্ধ। তাৰপিছত এফ নম্বৰটো দি আছে যে পূজাৰী ৰজাৰ মূৰ্তি মহেঞ্জো-দাৰোত পোৱা গৈছে। এইটো শুদ্ধ। চি নম্বৰ প্ৰশ্নটো যে প্ৰাচীন চীন দেশত পলুৰ পৰা পাট সূতা আহৰণ কৰিছিল। এইটো শুদ্ধ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।